Hey guys, good morning and welcome to my YouTube channel. আজি বহুত গৰম হৈছে আৰু এতিয়া মই ওলাই মেলি গৈছোঁ। প্ৰায় 9:30মান হৈছে এতিয়া সোনকালে। আজি মোৰ কাৰণে এটা বিশেষ দিন হয়। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিলে নিশ্চয় গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই যাব। আৰু এই পিন্ধি থকা যে কাপোৰযোৰ এইযোৰ নতুন কাপোৰ হয়, গিফ্ট দিয়া ওচৰৰ খুৰী এজনীয়ে গিফ্ট দিছে। থেংক ইউ। মৰমত দিয়া বস্তু সেইটো ভাল লাগিছে। এইযোৰকে পিন্ধিব পাৰোঁ, সেইকাৰণে এইযোৰকে পিন্ধিছোঁ। আৰু আজি মোৰ কাৰণে কিয় বিশেষ দিন হয় আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাককচোন, তেতিয়া গম পাই যাব। দিনবোৰ প্ৰায় ওচৰ চাপি আহিছে, ইমানেই ভালো লাগিছে ভয়ো লাগিছে। কিন্তু ভয় নকৰোঁ, ভগৱানৰ চিন্তা কৰোঁ আৰু আগৰ আহি থকা দিনবোৰ যাতে ভাল হয় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। হাত সোমাইছে আৰু হাত মাৰাৰ এটা নিয়ম থাকে, সেই নিয়মটো আজি কৰা হ'ব। আপোনালোকৰ ফালে কেনেকৈ কৰা হয় প্লিজ কমেণ্ট কৰি জনাব। আজি খুৱাই দিব লাগিব মানে কেঁচুৱাই মানে এই প্ৰথম ভিতৰতে খুৱাব লাগে। মাকে ফোনতে দিলা প্ৰথম পক্ষ খোৱাহি আকৌ মাকে ফোনতে দিলা মাকে খোৱা লাগে ন মই এবাৰ খোৱালো নহয় হ'ব দিয়ক আজিও খোৱা আকৌ নালাগে না আজি খুৱাই দে পিঠা দিয়ে আপোনালোকে সকলোৱে জানেই। সেয়া আজি সেয়া নিয়ম কৰা হৈছে। চাই থাককচোন ভিডিঅ'টো আগলৈকে। সুবিধা পায় তেতিয়া সেয়া কৰি থাকিবা। চাই পেলাই বিনটা আগতেই গ'লে কিছুমান চাইজ ডাঙৰ কিছুমান ভাত পিঠা সেই ফটো নামাৰিলাগে মাহঁতলৈ দিব চব খানি লোৱা দাদা চব ভেঙো দি দিলে নেকি? দি থোৱা আছে। চলি মোৰ বাকী দেই
তাইকে আমাক দিব লগা খিনি ক'ত দিব লগা আমি কবলৈ নাই তেতিয়া সকলোৱে খাব মোক আগতে খুৱাই লৈছে আমাৰ ফালে আকৌ এনেকৈ গিফ্ট দিছে গিফ্ট দিয়া নাই আপোনালোকৰ ফালে বা এনেকৈ কমেণ্ট কৰি নিয়ম লাষ্ট মাতি আছে ওলাই অহা নাই লাষ্টটো বেছি যে আৰু ইয়াৰ ৰাতিলৈ খাচী মাংস আনিছিলে এওঁ বনাই আছে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব বাই বাই